তুলিবৰ কাৰণে এতিয়া মই ফুল তুলিবৰ কাৰণে এনেকৈ কৰিছোঁ। ওপৰৰ পৰা এডাল তললৈ বা ওপৰলৈ বা এনেকৈ কৰিব লাগিব। দি পিনে ধুনীয়াকৈ খুঁচি ল'ব লাগে। মই এইখিনি ধুৱাইছোঁ আৰু তাৰপিছত লোৱা এইখিনি যিপিনে ধৰি আছে মানে সেইপিনে ধুনীয়াকৈ সমানকৈ কাটিব লাগিব। মই কটাটো নেদেখুৱাল আপোনালোকক, এনেকৈ হেৰি কৰি যিডাল আছে ফুলটো সিমানডাল হেৰি কৰি ল'ব লাগে। তাৰপিছত এনেকৈ বান্ধিছোঁ, হাতৰ সেই পিয়াজ সূতাডালত বান্ধিছোঁ। যেইডাল আছে সিমানডাল বান্ধিব লাগিব। এনেকৈ বান্ধিছোঁ। পাক নোখোৱাকৈ ধুনীয়াকৈ এডাল এডালকৈ বান্ধিব লাগিব। বেলেগ এখন তাঁতৰ পৰা উঠাইছোঁ মানে ত্ৰিছ, 31, 32, 33, 34, 35, 36, 37, 38, 38 আছে। তেনেকৈ গাঁঠি এটা দি ল'ব লাগিব। মূৰত গাঁঠি এটা দি লৈ পিনে অলপ টাইটকৈ বান্ধিব লাগিব। বেলেগ এডাল ৰছীটো এনেকৈ টাইট তেনেকৈ উঠাই যাব লাগিব। এডালো পাক নোখোৱাকৈ বেলেগ এখন তাঁতৰ পৰা উঠাইছোঁ। এডালো পাক নোখোৱাকৈ হেৰি কৰিব লাগিব, তেতিয়াহে ধুনীয়াকৈ উঠিব। এনেকৈ টানিব লাগিব। এডালো থৈ যাব নালাগিব। এনেকৈ পাক নোখোৱাকৈ হেৰি কৰিব লাগিব। এনেকৈ কৰি সেইখিনি সূতা এডাল বান্ধি দিব লাগে। যিকেইডাল উঠিছে সেইকেইডাল আনি পিনি সূতা এডাল বান্ধি দিব লাগে। তেতিয়া ধুনীয়াকৈ ফুলটো হৈ যাব আৰু তাৰপিছত আকৌ এনেকৈ কৰি পিনে আকৌ হেৰি কৰিব লাগে, উঠাব লাগে। এনেকৈ উঠাই এনেকৈ উঠাব লাগে। এনেকৈ পাক নোখোৱাকৈ হেৰি কৰিব লাগে। পাক নোখোৱাকৈ হেৰি কৰিব লাগে।
তাৰপিছত গোটেইখিনি হৈ গ'ল, আপোনালোকক নেদেখুৱালোঁ। তাৰপিছত এনেকৈ ফুলটো হেৰি কৰিবৰ কাৰণে মানে চিধা চিধাকৈ থাকিবৰ কাৰণে এনেকৈ ৰছী এডাল লৈ পিনি ফুলৰ গোটেইখিনি তেনেকৈ মেৰাই ল'ব লাগে। তাৰপিছত মেৰা হৈ গ'ল, এতিয়া মই খুলি দিছোঁ। খুলি দিছোঁ, খুলি পিনি তাৰপিছত ফুলটো হৈ যাব। এইখিনি ধৰি আছোঁ যে এইখিনি পাখুৱাই হেৰি কৰিছোঁ, পাখুৱাই মই হেৰি কৰি লৈছোঁ। তাৰপিছত হৈ গ'ল, এই এনেকৈ কৰি ল'ব লাগে দুডালকৈ। মই নেদেখালোঁ সেইটো, এনেকৈ দুডালকৈ হেৰি কৰি ল'লে একদম